আজি আমাৰ বৃহত্তৰ ৰৌতা সন্মিলিত সমাজ তথা শ্ৰদ্ধাৰ ৰৌতাবাসীৰ ৰাইজে আমি আজি জুবিন দাই আমাৰ হিয়াৰ আমঠু অকাল মৃত্যুত আঁকোৱালি লোৱাত আজি 13 দিনীয়া আধ্যাত্মিক অনুষ্ঠান পাতিছোঁ। ইয়াত সকলো ধৰ্মৰ বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী ইয়াত একত্ৰিত হৈ সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰা হৈছে। আমি সকলোৱে মিলি পেলাই তেওঁৰ আত্মাৰ সৎগতিৰ কাৰণে আমি দুৱা প্ৰাৰ্থনা কৰিছোঁ। তেওঁৰ আত্মা য'তে আছে শান্তিত থাকক তাকে আমি কামনা কৰিছোঁ। আমি গোটেই অসমবাসী আমি মৰ্মাহত হৈছোঁ। তেওঁৰ যি শোকাকুল পৰিয়াল সেই পৰিয়ালবোৰক আমাৰ সকলোৰ ফালৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিনদাৰ অকাল মৃত্যুক আমি এতিয়া গোটেই অসমৰ ৰাইজে যেনেধৰণৰ পৰিৱেশ হৈছে আমাৰ ইয়াত সন্দেহ আছে আৰু ইয়াত এক তদন্ত মৰ্মে চৰকাৰে উচিত তদন্ত মৰ্মে যদি তেওঁৰ অকাল মৃত্যু হৈছে তাৰ কি কাৰণত মৃত্যু হ'ব পাৰে তাৰ ন্যায়িক তদন্ত কৰক তাকে কামনা কৰিছোঁ। উচিত তদন্ত কৰিবলৈ তেওঁক ন্যায় প্ৰদান কৰক, তেওঁৰ ন্যায় পাওক, তেওঁৰ আত্মাই ন্যায় পোৱাৰ লগে লগে তেওঁৰ আত্মাই শান্তি পাব, এইটো আমাৰ বিশ্বাস। হয়, এইটো চাওক এটা ন্যায়িক প্ৰক্ৰিয়া। আমি সদায় আইনক শ্ৰদ্ধা কৰোঁ, আইনক আমি সহায় সহযোগ কৰিব লাগিব। তেওঁলোকে আইনীভাৱে যিখিনি প্ৰক্ৰিয়া সুকলমে পাৰ কৰি পেলাই যাতে কোনো সুৰঙা নাথাকে, যদি দুখীয়া উচিত শাস্তি পাওক তাকে কামনা কৰিছোঁ। 13টা দিন প্ৰত্যেকজন জুবিন অনুৰাগী প্ৰত্যেকজন অসমবাসীৰ বুকুৰ যেন ক'ৰবাত এটা আঘাতে বিৰাজ কৰি আছে। তথাপিও আমি যিহেতু ৰীতি নীতিমতে চলিব লাগিব, আজি 13টা দিনত আমি বৃহত্তৰ অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী ৰাইজৰ উদ্যোগতেই আমি আজিৰ এই জুবিন দাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানখন আয়োজন কৰিছোঁ। ইয়াতে তাৰ লগত সংগতি ৰাখি প্ৰতিটো জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকৰ দ্বাৰা তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও ৰাখিছোঁ। ইতিমধ্যে কেইবাটাও প্ৰাৰ্থনা সভা হৈ গ'ল আৰু আমাৰ ইয়াতে যথেষ্টখিনি ৰাইজে সহযোগ কৰিছে আহিছে। চবৰে এটাই কথা, জুবিনদাবিহীন এটা জীৱন, জুবিনদাবিহীন অসম। গতিকে আমাৰ কথা এটাই যে জুবিনদা য'তে থাকক শান্তিত থাকক, তেখেতৰ আত্মা চিৰশান্তি লাভ কৰক, তাৰ কাৰণে আমি আজি মাংগলিক অনুষ্ঠানটো এটা আয়োজন কৰিছোঁ। যিহেতু জুবিনদাৰ মৃত্যুৰ লগত কেইবাগৰাকী ব্যক্তিৰ নাম জড়িত হৈ আহিছে, চৰকাৰে উচিত তদন্ত কৰক। কাৰণ জুবিনদা আমাৰ হিয়াৰ আমঠু অসমৰ সম্পদ এটাৰ এনেকুৱা অকাল মৃত্যুত আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ইয়াৰ লগত যোনেই জড়িত নহওক কিয় সঠিক আৰু ভালকৈ তদন্ত হৈ দুখীয়া যাতে উচিত শাস্তি লাভ কৰে, অসমৰ ৰাইজে যাতে ন্যায় পায়, জুবিনদাৰ আত্মাই যাতে ন্যায় পায়, সেইটোৱে কামনা কৰে।